ধৰণৰ এম পি ইলেকশ্যন এটা নেখিলোহেঁতেন কাৰণ এম পি ইলেকশ্যন এজন মানুহে খেলাটো ইমান সম্ভৱ নহয় আৰু কোকৰাঝাৰত আমি পাৰ্টি ভাৰতবৰ্ষৰ বেলেগত সফল হ'ব পাৰে কোকৰাঝাৰ পাৰ্টি সফল নহয় কিয় কাৰণে ইয়াত প্ৰতিটো পাৰ্টিৰ মানুহে নৱসেনাক ভোট দিছে তেওঁলোকে খোলাকৈ কোনো জি এছ পি বা নৱসেনা পাৰ্টি আহিব নিবিচাৰে গতিকে কোকৰাঝাৰ এম পি কথাটো সুকীয়া বাকী কথাটো মই নকওঁ কোকৰাঝাৰত যোনেই যি নকওক কেলে ইয়াত নৱসেনাৰ বিকল্প জিকিব পৰা কোনো কেণ্ডিডেট নাই তাত কোনোবা উৰ্ষা গোৱা চন্দন বৰ্মাই আহক কোনো প্ৰমোদ বৰাই আহক গতিকে এই ক্ষেত্ৰত বা বিশ্বজিৎ দৈমাৰী আহক এই ক্ষেত্ৰত মই ৰাইজৰ লগত আছোঁ ৰাইজে যদি বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে আকৌ ভোট দিব এম পি বনাব আৰু তেতিয়াহ'লে আমি কমচে কম কোকৰাঝাৰৰ শান্তি সম্প্ৰীতি বা আৰম্ভ ভৱিষ্যত অসম গঢ়াৰ ক্ষেত্ৰত আমি কিছু কাম কৰিব পাৰিম আপোনাৰ মূল ইস্যুটো কি হ'ব আগতে যেনেকৈ বড়ো আছে এইবাৰ কি কৰিব মানে কি ইস্যু চাওক বড়ো আচলতে নামটো দিয়া হয় কিন্তু ইয়াত মূল ইস্যুটো হ'ল ভূমিৰ সমস্যা আপোনালোকে চবেই জানে 1886 লেণ্ড ৰেভিনিউ এক্ট যদি সম্পাদন কৰা নহয় আৰু ইয়াত যদি BTC কাউন্সিলে পাছ নকৰে তেতিয়াহ'লে ইয়াত সম্ভৱ নহয় আৰু BTC কাউন্সিলে এইটো কেতিয়াও পাছ নকৰে অসম চৰকাৰে এইটো কেতিয়াও নকৰে আমাৰ কোনো MLA নাই কোনো নাই এইটো কথা কোৱাৰ কাৰণে তাৰ লগতে আপুনি গাঁও গঠনৰ কথা চাওক ইয়াত গাঁও গঠনৰ লগতে প্ৰায় 2000 গাঁও সোমোৱাৰ দাবী আছে সেইকাৰণে চৰকাৰে কৌশলগতভাৱে প্ৰায় 45 বা 75খন গাঁও তেওঁলোকে এই ডিলিমিটেশ্যন নামত তেওঁলোকে ইতিমধ্যে সোমাই দিলে কিন্তু এখনো গাঁও কটা নাই একেধৰণে আপুনি ভাষাৰ পৰা আদি কৰি এই যিবিলাক বিষয় আছে এইবিলাক বিষয়ত চৰকাৰে কিছু কিছু কাৰণত পজিটিভনেছ নাই আপুনি চাওক বিজেপি ইয়াত BTCত সফল হৈছিল কিহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে আহি কৈছিল যে মই 15 মাটি মই ঠিক কৰি দিম ইয়াত নহয় কাইমেল কৈছিল কৰিব পাৰিলে নেকি আৰু ইয়াত দেখক যে আমাৰ কচৰাজবংশী আদিবাসীবিলাকৰ যিটো জনজীৱন ইছ্যু আজিও চৰকাৰে একো কৰিব পৰা নাই মই সিদিনা ঝাৰখণ্ডত গৈছিলোঁ আমাৰ চালখান মুৰ্মু ডাঙৰীয়া তেওঁলোকে কি কৰিছিলে তেওঁলোকে বিৰোধ কৰে তেওঁলোকে কৈছে 30 বছৰৰ কাৰণে মই আমি কি কয় আদিবাসী হোৱাটো আমি বিৰোধ মই তেতিয়া কৈছিলোঁ যে আদিবাসী যদি কোনোবাই হ'ব পাৰে RGI TRA যদি তেওঁলোকে এলাউ কৰে এখন চৰকাৰে এলাউ কৰে চৰকাৰবিলাকে এলাউ কৰে তেওঁলোকে হ'ব পাৰে তাত আমি বাধা দিব পৰা কিন্তু ইয়াৰ এক্সিষ্টিং আদিবাসীসকলে বিচাৰিছে ট্ৰাইবেলসকলে যে তেওঁলোকৰ যিখিনি বাজেটৰী প্ৰভিজন বা যিখিনি ৰিজাৰ্ভেশ্যন সুবিধা সেইখিনি যাতে অখণ্ডিত থাকে গতিকে আমি পলিচি লেভেলত আমি কথা পাতিছোঁ ইয়াত যেনেকৈ ভূমি সমস্যাটো আমি 5th শিডিউল লেভেল কৈছোঁ এইটো 6th শিডিউল তাতো একে সমস্যা তাত 30-40% নন আদিবাসী তাত ইতিমধ্যে অন্তৰ্ভুক্ত হৈ গৈছে কিন্তু তেওঁলোকৰ একে ভূমি অধিকাৰ নাই তেওঁলোকৰ এইটো অধিকাৰখিনি আমি আদিবাসীসকলেও বুজাইছোঁ যে আপোনালোকে যদি এইখিনি মানুহক অধিকাৰটো নিদিয়ে কালি ৰাজনৈতিকভাৱে বোলে বঞ্চিত হ'ব এই সুবিধাটো বিজেপি BTCত লৈছে ইয়াত যদি বড় মিলিকেনে আমি এই কথাখিনি আণ্ডাৰষ্টেণ্ডিং হ'লেহেঁতেন ইয়াত যিসকল লোক আছে তেওঁলোকক নাগৰিকৰ যিখিনি অধিকাৰ সাংবিধানিক সেইখিনি দিয়া হ'লেতো ইয়াত বেলেগৰ পলিটিক্সে নাথাকিলেহেঁতেন আৰু এইখিনি শেষ হ'লে নৱসেনাৰ প্ৰয়োজনে নাছিল গতিকে আমি এতিয়াও বিচাৰোঁ এইবিলাকৰ এটা এমিকেবল চলিউশ্যন এটা লাগে অকল ইয়াত নহয় গোটেই ভাৰতবৰ্ষৰ ভিত্তিত সেইকাৰণে অভাৰঅল আদিবাসী বা ট্ৰাইবেলৰ পলিচি ক্ষেত্ৰত আমি গৈ আছোঁ আমি বাৰ কৈছোঁ যে একে 6th শিডিউল এৰিয়া আমাৰ যেনে কোকৰাঝাৰত আছে তাতো বনাওক লগতে তাত নন আদিবাসী যিবিলাক আছে তেওঁলোককো সাংবিধানিক অধিকাৰখিনি দিয়ক তেতিয়াহ'লে কিন্তু আমি এই যে কংগ্ৰেছ বিজেপিৰ যিটো বান্দৰে পিঠা ভগাৰ যিটো পলিচি এইটো খতম হৈ যাব আৰু আমি সেইকাৰণে বিচাৰিছোঁ যে আমি যে 100টা সমষ্টি ইলেকশ্যন খেলিব কিহৰ কাৰণে যে কোকৰাঝাৰত যি পৰিস্থিতি তাতো একে পৰিস্থিতি তাৰো মানুহবিলাক আদিবাসীসকল তেওঁলোকে বছৰ ধৰি আন্দোলন কৰি আছে বছৰ ধৰি ৰাজপথত সংগ্ৰাম কৰি আছে আমি তেওঁলোকেও বুজাইছোঁ যে কোকৰাঝাৰৰ ৰাইজে যেনেকৈ আমাক নিৰ্দলীয়ভাৱে দুবাৰকৈ MP বনাইছে আপোনালোকে যদি এনেকৈ MP বনাব পাৰে আমি যদি 20ৰ পৰা 25টাও MP আনিব পাৰোঁ চৰকাৰৰ পলিচি লেভেলত আমি এণ্ট্ৰি কৰিব পাৰিম আৰু যেতিয়ালৈকে পলিচি লেভেলত আমি যাব নোৱাৰোঁ তেতিয়ালৈকে না ভূমি সমস্যা সমাধান হ'ব না গাঁও গঠনৰ বিষয়বিলাক এইবিলাক আমাৰ নিজৰ মাজত লাগি থাকিব সেইকাৰণে অভাৰঅল আমি যদি কৰবাতো গৈছোঁ আমি কোকৰাঝাৰ ভোটাৰ ৰাইজৰ স্বাৰ্থ ইয়াৰ শান্তি সম্প্ৰীতি ইয়াৰ প্ৰগতিৰ কথাটো কিন্তু আমাৰ প্ৰতিটো বহুততে নলেজত আছে এই কথাটোলৈহে আমি গৈছোঁ বেলেগ কাৰণত যোৱা নাই কাৰণ ব্যক্তিগত নৱসেনাই কোনো দিনে কোনো পলিটিক্স কৰাৰ ইচ্ছাও নাছিল আজিও নাই আৰু কোনো MP MLA হোৱাৰ কোনো ইচ্ছা নাই কাৰণ আমাৰ অলৰেডি 25 বছৰ সংগ্ৰামকালীন সময়ছোৱাত আমাৰ দেহাত একদম ঘূণীয়া হৈ গৈছে তাৰপিছতো আমি আকৌ 10 বছৰ দৌৰি আছোঁ আৰু 5 বছৰ আমাৰ দৌৰাইছে তথাপিতো আমি কৈছোঁ আৰু 5 বছৰ পালে 60 বছৰ হৈ যাব যদি এইখিনি সফল হয় আমি ৰিটায়াৰ লৈ ল'ম আমাক আৰু কোনো এনেকুৱা MP MLA